কোনোবাই সঁচাই কৈছিল, বন্ধুত্ব এনে এটা সম্পৰ্ক যি মানুহে নিজৰ ইচ্ছাৰে গঢ়ে। আমি জীৱনত বহুত মানুহ লগ পাওঁ, কিন্তু তাৰ কিছুমান লোকহে আমাৰ বন্ধু হয়। বন্ধু মানে একেলগে ফূৰ্তি কৰা, বহুত কথা শ্বেয়াৰ কৰা, বিপদৰ সময়তো লগ নেৰা। প্ৰতিজন মানুহৰে এনেকুৱা প্ৰকৃত বন্ধু থাকে যাক কেতিয়াও হেৰুৱাব নোৱাৰি। তেজৰ সম্পৰ্ক নাই, কিন্তু সিহঁত যেন বহুত আপোন। সেইবাবে চাগে কোৱা হয় পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পৰ্ক বন্ধুত্ব। আজি মই এনেকুৱা এটা কাহিনী ক'ম, যি কাহিনীত মই আছোঁ, বিতু আছে, ঋতু আছে আৰু আমাৰ বন্ধুত্ব। নাই আজি কোনো টেনশন, নাই কোনো ফ্রাস্ট্রেশন, আজি মাথো এনজয়মেন্ট। নাই আজি কোনো টেনশন, নাই কোনো ফ্রাস্ট্রেশন, আজি মাথো এনজয়মেন্ট। নাই আজি বছর কালি, নাই ওয়াইফৰ ধমকি, আজি আমি মুকলি পখী। লাগে আজি সেই কথা ভাবি, লগৰীয়াৰ সতে কৰা সেই ধেমালি। দুখ লাগে আজি সেই কথা ভাবি, লগৰীয়াৰ সতে কৰা সেই ধেমালি। বিয়া পাতি হ'ল ঘৰতে বন্দী, দিনে ৰাতিয়ে খাওঁ গালি খপৰি, সকলো দুখ পাহৰি কৰিম আমি মস্তি, আজি আমি পুৰা বিন্দাছ, আজি আমি পুৰা বিন্দাছ। নাই আজি কোনো টেনশন, নাই কোনো ফ্রাস্ট্রেশন, আজি মাথো এনজয়মেন্ট। এনেকৈ দিনবোৰ পাৰ হ'ল, কিন্তু এদিন আমাৰ এই বন্ধুত্বৰ সম্পৰ্কত এটা ভুল বুজাবুজিৰ বাবে কলা মেঘে আৱৰি ধৰিলে। কি কওঁ তই? তোৰ মোৰ ওপৰত বিশ্বাস নাই? মই এনেকুৱা কিবা কাম কৰিব পাৰোঁ নেকি? তই মিছা কথা কৈছ। মই জানো তই কৰিছ এইটো কাম। তই নিজকে কি বুলিব? বেইমান হয় তই। হাত লগাই দিলি।
হেল্ল' ৰাজদা, বিটু আৰু মিতুৰ মাজত ডাঙৰ কাজিয়া এটা হৈ গ'ল। বিটু কি হ'ল মই জানো চব তহঁতৰ গেম তই দুটাই মিলি কিবা এটা গেম খেলি আছ মোৰ লগত বিটু, তই তাক কিয় হাত লগালি? তই এতিয়া যা মই এই বিষয়ে এতিয়া একো কথা পাতিব বিচৰা নাই আৰু এনেকৈ আমি তিনিটা আঁতৰি আহিলোঁ। দিন গ'ল, মাহ গ'ল, বছৰ বছৰকৈ 5টা বছৰো গুচি গ'ল। We I still smile from your cheek, and darling I will be loving you till we're 17. And baby, my heart could still go last hard at 23. And I'm thinking about how people fall in love in this state. We I still smile from your cheek. এদিন মই দুইটাকে ফোন কৰি লগ কৰিবলৈ ক'লোঁ। একমাত্ৰ তই কোৱা কাৰণে মই অহাৰ কোনো প্লেনিঙে নাছিলে জাষ্ট তই কোৱা কাৰণে আহিছোঁ তইতো জানই আমাৰ মাজত কি হৈ আছে থেংক ইউ দোস্ত, থেংক ইউ। আৰু কিমান বছৰ হা? এবছৰ দুবছৰ কৰি 5 বছৰ গুচি গ'ল। এটা সৰু কথাৰ বাবে আমি কিমান দূৰ আঁতৰি গুচি গ'লোঁ। আগতে আমি একদিন নেদেখাকৈ থাকিব নোৱাৰোঁ আৰু আজি 5 বছৰ। আমাৰ এই বন্ধুত্ব এনাজৰীডাল ইমান দুৰ্বল। এটা সৰু কথাৰ বাবে আমি কিমান দূৰ আঁতৰি গুচি গ'লোঁ। এনেকুৱা এটা দিন নাই যিদিনা মোৰ তহঁতলৈ মনত নপৰে। আৰু ময়ো জানো মোৰ যি অৱস্থা তহঁতৰো সেই একেই অৱস্থা। মই এটা বস্তুৱে বিচাৰোঁ, যি হ'ল পাহৰি যা আৰু লগ হৈ যা। তহঁতি অলপ ৰহ, মই আহিছোঁ। ভাল এই কথাটো ক'বলৈ তহঁতৰ 5 বছৰ লাগি গ'ল হা? ফ্ৰেণ্ড আছিলোঁ, এনেকৈ আমি আকৌ লগ হ'লোঁ। কিন্তু মোৰ যে যাবলৈ সময় হ'ল, দূৰ, বহুত দূৰ। बिलोनी 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 हक मार दे तालियां आज चांदनी कूटेंगे आसमान को लूटेंगे। এদিন মই সিহঁতি গম নোপোৱাকৈ এখন চিঠিত সকলো কথা লিখি বহুত দূৰলৈ গুচি আহিলোঁ। বিটু, ঋতু, তহঁতি মোক ক্ষমা কৰি দিবি। তহঁতক নোপোৱাকৈ মই বহুত দূৰলৈ গুচি যাব ওলাইছোঁ। ডক্তৰে কৈছে ধনী মানুহৰ বেমাৰ এটা মোক লাগিব। কিন্তু মই নোহোৱাৰ আগতে তহঁতক এটা কথা কৈ যাওঁ, আমাৰ মাজত যি ভুল বুজাবুজি হৈছিল তাৰ বাবে দায়ী ময়ে আছিলোঁ। কিন্তু মই তহঁতক কথাটো খুলি ক'বলৈ ভয় খাইছিলোঁ। মোৰ বাবে চব খেলি মেলি হৈ গৈছিল। পাৰিলে মোক ক্ষমা কৰি দিবি। শেষত এটাই অনুৰোধ ৰাখিলোঁ, যিদিনা মই মৰিম মোৰ ওচৰলৈ নাহিবি, কাৰণ মোৰ হাতেৰে তহঁতৰ চকু পানী মই মোহাৰিব নোৱাৰিম।